আমাৰ গুণগুণ শুই আছে আৰু হাজবেণ্ডৰ জেকেটটোৰ এইখিনি হাতৰ এইখিনি ফাটি গৈছে। ইফালে এইখিনি এনেকৈ উল্টা কৰি দিব লাগিব, এইখনৰ নিচিনাকৈ। এইখন এনেকৈ আছে, এইখনৰ চিলাইটো খুলি গৈছিলে, সেইবাবে এইখিনি কৰিব দিছে। কিন্তু সেনেকৈ কৰা অভ্যাস নাই, কিন্তু ভাবিলোঁ তাইও শুইছে যিহেতু চাওঁ চেষ্টা কৰি, যদি পাৰোঁ সেইখিনি কৰি দিওঁ। অকণমান বেজি সূতা লৈছোঁ, হাতেৰে কৰিম বুলি। তাকে আপোনালোকক দেখুৱালোঁ কেনেদৰে কৰিম। কৰি পেলালোঁ বাপেকে, আৰু নাজানো কেনেকুৱা বা হৈছে, মানে দেখাততো হৈছে বাৰু, এতিয়া পিন্ধি চালেহে গম পোৱা যাব। এয়া মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ, ৰ'ব। নজনা কামনো কি আছে, কৰিম বুলি ভাবিলে কৰিব পাৰি সকলো কামেই। সেইবাবে কৰিলোঁ, চালোঁ পাৰোঁ নে নোৱাৰোঁ, কিন্তু এনেকৈ মই কৰি পোৱা নাছিলোঁ হাতৰ কাম, আৰু এনেকৈ কৰিলোঁ আৰু। এয়া এনেকৈ চিলাইবোৰ মাৰিছোঁ। মাৰা ডিচিপ্লিন হোৱা নাই বাৰু, সেয়া সূতা ওলাই আছে। আৰু এইখন হৈছে মেইনখন, এইখন চিঙাখন ধুনীয়াকৈ সোমাই আছে, আৰু এইখন চিলোৱাখন এইমাত্ৰ চিলোৱা হ'ল। আৰু আমাৰ এই গুণগুণ শুই আছে। মই থৈ আহিলোঁ আৰু ভাবিছোঁ অকণমান, যিহেতু ঠাণ্ডা বতৰ, অকণমান নিমখীয়া টাইপ বস্তু খাবলৈ মন গৈছে। সদায়নো দোকানৰ বস্তু কিমান খাম, আৰু ভাবিছোঁ অকণমান নিমকিকে বনাওঁ নেকি। চাওঁ বনাওঁ নে নবনাওঁ, মনটো গৈও আছে বনাব, মন যোৱাও নাই। তেনেকুৱা হৈছে, যদি বনাওঁ আপোনালোকক দেখুৱাম বাৰু মই কেনেকৈ বনাওঁ। এতিয়া অকণমান টাইম ৰেষ্ট লৈ লওঁ, গুণগুণৰ কাষতে শুই লওঁ। তাই শুই থাকোঁতে মই অকণমান ৰেষ্ট ল'ব পাৰোঁ। তাইৰ কাষত টোপনি নামাৰোঁ, কিন্তু এনেই মোবাইলটোকে পিটিকিম অলপমান। আপোনালোকৰ ভিডিঅ'বোৰ চাব লাগিব। অকণমান ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ উঠিলোঁ। মাইনা গুণগুণ উঠিলে আৰু ময়ো উঠিলোঁ। উঠি পেলাই চুৱেটাৰটো পিন্ধিলোঁ, উঠাৰ লগে ঠাণ্ডা লাগি গ'ল। আৰু এইজনী গুণগুণ, তাইক দিছোঁ বিস্কুট খাবলৈ, তাই খেলি আছে বিস্কুট। আৰু ভাবিছোঁ হাজবেণ্ডো আহি আছে, ফোন কৰিছে। তেখেত আহি থকাৰ কাৰণে মই পানী গৰম কৰি আছোঁ কাৰেণ্টত। এতিয়া পানী গৰম কৰোঁতে আহি গা ধুব, সেইবাবে। আৰু ভাবিছিলোঁ নিমকি বনাওঁ বুলি। চাওঁচোন নিমকি অলপ বনাবলৈ মই এতিয়া আটাটো মাৰি লওঁ, কেনেকৈ মই আপোনালোকক দেখুৱাই আছোঁ, আহক চাওঁ। ইয়াত মই ময়দা লৈছোঁ 150 গ্ৰামমান, আৰু ইয়াত মই প্ৰথমতে দিম এই চেনি অকণমান, 2 চামুচৰ অলপ কম দিছোঁ চেনি। আৰু তাৰপিছত মই দিম এয়া বেকিং পাউডাৰ দিম। আৰু বেকিং পাউডাৰটো মই 1 চামুচৰ অলপ কম দিম। পৰিমাণটো মই এনেকৈ দি দিছোঁ, চামুচত দেখুওৱা নহ'ল, 1 চামুচৰ অলপমান কমকৈ দিছোঁ। আৰু এতিয়া মই দিম এয়া নিমখ, আৰু এতিয়া মই অকণমান নিমখ দিম। আৰু ইয়াৰ পিছত মই দিম, এয়া লৈছোঁ মই কালজিৰা, আৰু এই কালজিৰাখিনি মই ইয়াতে দি দিম। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মঠি ল'ম। আৰু ইয়াত মই অকণমান ৰিফাইন দি মই এইখিনি মঠি ল'ম। এয়া মই লৈছোঁ অকণমান কুহুমীয়া গৰম পানী, আৰু এতিয়া ইতিমধ্যে এইখিনি ধুনীয়াকৈ সানি লওঁ। অলপমান ৰিফাইন তেল লাগিব, যেতিয়া মুঠি ভাঙি যায় তেতিয়া নহয়, অলপমান ৰিফাইন তেল আৰু অকণমান দিব লাগিব। মই আকৌ অকণমান ৰিফাইন তেল দিলোঁ। ৰিফাইন তেল দি ধুনীয়াকৈ আৰু মুঠি চাম। ভাঙি গৈছে, আৰু অকণমান দিব লাগিব ৰিফাইন। ধুনীয়াকৈ মিক্স কৰি লওঁ।
বোলে আৰু অকণমান ৰিফাইন দিওঁ আৰু মই ৰিফাইনখিনি অলপমান গোট লাগিছে ইয়াত ভাঙি যোৱা নাই ধুনীয়াকৈ আছে এতিয়া মই ইয়াত পানী দিম আৰু পানী দি ধুনীয়াকৈ ডোটো বনাই লওঁ আৰু ইয়াৰ কুহুমীয়া গৰম পানীখিনি অকণমান এখন হাতেৰে মোবাইল ধৰি এখন হাতেৰে বনাই আছোঁ যে সেইকাৰণে অলপমান দিগদাৰ হৈছে ধুনীয়াকৈ ডোটো প্ৰথমতে বনাই লওঁ ডোটো ধুনীয়াকৈ মাৰি ল'ব আৰু মোৰ অলমষ্ট মাৰা হৈ গ'ল মই 10 মিনিটমান ধুনীয়াকৈ মাৰি ল'লোঁ দিগদাৰ হৈছে এখন হাতেৰে আৰু ষ্টেণ্ডডালো লগোৱা হোৱা নহ'লে সেইবাবে মাৰিলে উঠি 10 মিনিটমান ইয়াক মই ধুনীয়াকৈ ঢাকনি দি থৈ দিম আমাৰ ডোটো ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াক 10 মিনিটমান ঢাকনি এখন দি থৈ দিম ধুনীয়াকৈ বনাই থলোঁ আৰু এতিয়া ঘৰটো সাৰি লওঁ এতিয়া গধূলি হৈছে যিহেতু 4:30 বাজি গ'ল আৰু এইজনী আমাৰ গুণগুণ দেখিছেনে চামুচ লৈ বিচনাতে খেলি আছে মই এতিয়া ঘৰটো অকণমান সাৰি লওঁ কি কৈছা গুণগুণ আজিকালি গুণগুণে কিবা কিবি বকিয়ে থাকে কি 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 কৈছা দাদা মাতাচোন দাদা দাদা ককা আইতা আইতা পাপা বা কি কৈ আছে গুণগুণ দাঁত দেখাই দিয়া ই জিভা ক'ত জিভা কাণ ক'ত কাণ ক'ত কোনখন তোমাৰ কাণ তোমাৰ নাক কোনটো তোমাৰ চকু ক'ত চকু মাৰি দিয়া তোমাৰ চুলি ক'ত তোমাৰ চুলি ক'ত গুণগুণ হ'ব চকু মাৰি দিয়া হ'ব চুলি সেয়া তোমাৰ হাত ক'ত হাত কোনখন সেইখন তোমাৰ ভৰি ক'ত তোমাৰ ভৰিখন দেখাই দিয়া এইখন ভৰি এইখন ভৰি অ গুণগুণ দাদা মাতাচোন দাদা মাতা নো নহয় য়েছ কোৱা য়েছ জনি গাইছা দাদা মাতাচোন দাদা নো নহয় য়েছ নো নহয় য়েছ পাপা আহিছে এতিয়া ঐ পাপা আহিছে এই মোকো খুৱাই দিয়া কি বনাইছা মোকো অকল সেইটো বনাইছা মোকো দিয়া অকণমান খুৱাই এইটো বেলেগ ৰেচিপি এইটো কি ৰেচিপি গুণগুণ এইটো কেনেকুৱা ৰেচিপি
লগত কিবা কিবি বকি লৈ এটাই খেলি আছে। মই এতিয়া সেইখিনি মাৰি থোৱা মানে ডোটো মাৰি থোৱাত 20 মিনিটমান হৈ গ'ল। এতিয়া মই সেইখিনি যোগাৰ কৰোঁগৈ, কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাম। আহক পিছে। বাই বাই গুণগুণ, বাই বাই। মই পাকঘৰত যাওঁ। সেইখিনি হৈছে ডোখিনি ধুনীয়াকৈ অলপমান ফুলি আহিছে আৰু এয়া ৰেডি কৰি লৈছোঁ। এইখিনি লাগিলে ল'ব লাগিব অলপমান, আৰু লাগি ধৰিলে বেলোতে প্ৰথমতে বেলি লওঁ। পিছে বেলিবতো সকলোৱে জানেই। মই প্ৰথমতে বেলি লওঁ, তাৰপিছত কেনেকৈ কাটো কেনেকৈ কি কৰোঁ দেখুৱাম বাৰু। প্ৰথমতে বেলি লওঁ। এখন মই বেলি ল'লোঁ। এতিয়া এই চুৰিখনৰ সহায়েৰে মই এইটো কাটিম, আৰু চুৰিখনেৰে ভালকৈ কাটা নাযাব, কাৰণ এনেকুৱা কাটাৰ কাৰণে মেচিন সেই থাকে ধুনীয়া, আৰু সেইটোৰে কাটিলে বেছি ধুনীয়া হয়। সেইবুলিও এনেকৈ কাটিলেও বেয়া নহয়, নাথাকিলে এনেকৈ চুৰিৰে কাটিব পাৰে। মই এনেকৈ কাটি লৈছোঁ। এতিয়া আমাৰ নিমকি চেপত কটা হৈ গ'ল, আৰু এইফালে বহাইছোঁ কেৰাহী, আৰু এতিয়া ইয়াত দিম ৰিফাইন। মই ইয়াতে ৰিফাইন দিলোঁ, আৰু ৰিফাইনখিনি পূৰা গৰম হোৱালৈ মই ৰখিম। পানীৰ পৰা ধুনীয়াকৈ ধোঁৱা ওলাইছে, আৰু এতিয়া মই ইয়াত দিছোঁ নিমকিখিনি। হ'বই আৰু কালাৰটো ধুনীয়াকৈ আহিছে। ইয়াক পূৰা ল' ফ্লেমত ৰখা হৈছে। এতিয়া অকণমান হাই ফ্লেম কৰি দিছোঁ, যিহেতু ল' ফ্লেমত প্ৰথমতে ভাজি লৈছোঁ, নহ'লে ভিতৰৰখিনি এনেই ওপৰৰ ফালে কালাৰটো আহিব, কিন্তু ভিতৰৰ ফালে ভালকৈ নিসিজিব সেইবাবে। আৰু এয়া হৈ গৈছে। এতিয়া মই এইখিনি উঠাই লওঁ। এইবাৰ মই এখন সৰু নিমকি বনাম বুলি ভাবিছোঁ। ইয়াৰ বাবে মই এখন সৰুকৈ লুচিৰ নিচিনাকৈ বেলি লৈছোঁ, আৰু ইয়াৰ মাজ ভাগৰ পৰা মই এনেকৈ অকণমান এটা কাট কৰি উঠি মই ইয়াক ধুনীয়াকৈ এনেকৈ ভাজ কৰি লৈছোঁ। নিমকি ৰেচিপি হৈ গ'ল। মই কেনেকৈ ছেম এই দুটা লাডু বনাই লওঁ, কাৰণ মই বেছিকৈ বনোৱা নাছিলোঁ, আৰু এই দুটা ছেম এনেকৈ বনাই লওঁ। এইখন চাইজত নিমকি বনাইছোঁ। এইখন হৈছে একেবাৰে সৰু, এইখন হৈছে গুণগুণৰ, আৰু এইখনতকৈ এইখন অলপ ডাঙৰ। এইখন হৈছে মোৰ, আৰু এইখনতকৈ অলপ এইখন বেছি ডাঙৰ, এইখনৰ হাজবেণ্ডৰ। তিনিওখন বনাই লওঁ, বনাই উঠি দেখুৱাই আছোঁ। এয়া আমাৰ নিমকি ৰেডি, খচমচীয়া নিমকি, ধুনীয়া হৈছে খাবলৈ। আমাৰ গুণগুণে খালেই, আৰু এইকেইখন হৈছে নিমকি কেইখন বনোৱা। গুণগুণ আৰু লাগে, তাই আৰু লাগে এইখন। বাবা গৰম আছে লোৱা। টেষ্টি, কোৱা টেষ্টি নে? বাবা গুণগুণে খালেই, আৰু এইকেইখন হৈছে নিমকি কেইখন বনোৱা। গুণগুণ আৰু লাগে, তাই আৰু লাগে এইখন। বাবা গৰম আছে লোৱা। টেষ্টি, কোৱা টেষ্টি নে? বাবা খাত ধুনীয়া নহ'লেও বনাইছোঁ বাৰু, আৰু খাবলৈ ভালেই হৈছে। অলপমান মিঠা চেনি দিছিলোঁ যে, অলপমান সেইকাৰণে অলপ মিঠা নিমখীয়া এনেকুৱা টাইপ লাগিছে। সেনেকৈ বনালোঁ। গুণগুণেও খাব বোলো, অকল নিমখ হৈ তাই চেনিও দিছোঁ, আৰু সেয়াই আৰু বনালোঁ। হাজবেণ্ড এতিয়ালৈকে আহিয়ে পোৱা নাই, মোৰ বনোৱা ৰেডি। পানীও গৰম কৰি ঠাণ্ডাই হ'ব হ'ল। বি তাৰপিছত চি ক